নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ। পুদিনা আৰু ধনিয়া পাতেৰে বনোৱা পোলাও। আহকচোন মই কেনেকৈ বনালোঁ এই ৰেচিপিটো আপোনালোকক দেখুৱাওঁ। মই প্ৰথমতে ল'লোঁ ধনিয়া পাত, পুদিনা পাত, নাৰিকল আৰু 16 টুকুৰা মই ল'লোঁ নহৰু। এইবাৰ মই এইখিনি পেষ্ট কৰি ল'লোঁ বৰ ভালভাৱে। তাৰপিছত সেই পেষ্টটোৰ লগত মই অলপমান নহৰু বটা, পিঁয়াজ বটা আৰু আদা বটা লৈ মিক্স কৰি ল'লোঁ। আৰু তাৰ লগতে ল'লোঁ মই দৈ অলপ আৰু মই বিৰিয়ানী মছলাটো তাৰ লগতে ব্যৱহাৰ কৰি ল'লোঁ। একেলগে গোটেইখিনিক মিক্স কৰি ল'লোঁ। এতিয়া মই এটা প্ৰেছাৰ কুকাৰত 4 চামুচৰ জোখাৰে মই তেল দিলোঁ আৰু তাৰ লগতে এচামুচ মই তাত ব্যৱহাৰ কৰিলোঁ ঘিউ। তেলখিনি গৰম হৈ অহাত মই ব্যৱহাৰ কৰিলোঁ মই গোটা মছলা। তাতে মই ডালচেনি, তেজপাত, ষ্টাৰ মছলা, তাৰপিছতে মই তাতে দিলোঁ সৰু যিটো ইলাচি আছে সেইটো এটা, আৰু ডাঙৰ ইলাচি এটা তাতে মই ব্যৱহাৰ কৰিলোঁ। তাৰপিছত মই এই তেলখিনিত এই মছলাখিনি যিখিনি মই ফোৰণ দিবলৈ ব্যৱহাৰ কৰিলোঁ সেইখিনিক মই অলপমান লৰাই দিলোঁ। তেলখিনি গৰম হোৱাত মই এই মিশ্ৰণটো যিটো মই ব্যৱহাৰ কৰি পেষ্ট কৰি ৰাখিছিলোঁ সেই মিশ্ৰণটো মই তেলত দি দিলোঁ। তাৰপিছত মই সেইখিনি ভালদৰে অলপমান ভাজিলোঁ। যেতিয়া সেই মোৰ মিশ্ৰণটোৰ পৰা তেলখিনি ছেপাৰেট হ'বলৈ ধৰিলে তেতিয়া মই আকৌ অলপমান সেইখিনি ভালদৰে ভাজি ল'লোঁ। তাৰপিছত মই নিমখ এচামুচ দিলোঁ। আকৌ এই গোটেই পেষ্টখিনিক মই অলপমান ভালদৰে লৰালোঁ, ভাজি থাকিলোঁ। তাৰপিছত মই তাতে বিৰিয়ানী মছলাটো দি দিলোঁ। আকৌ অলপমান ভালকৈ গোটেই পেষ্টটো মই ভাজিলোঁ। তাৰপিছত মই তাতে দৈ ব্যৱহাৰ কৰিলোঁ। দৈ মই তাত দি দিলোঁ। দৈখিনি দিওঁতে ষ্টিমটো কমাই আপোনালোকে ভালকৈ লৰাই থাকিব, নহ'লে দৈবিলাকৰ সৰু সৰু দানা বান্ধি যায়। সেই তেতিয়া তেলৰ লগত মিলি নাযায়, সেই বস্তুখিনি গোটা গুটি লাগি থাকে। সেইকাৰণে ভালকৈ ষ্টিমটো কমাই লৈ গেছৰ আপোনালোকে ভালকৈ এই পেষ্টটো লৰাব।
চাওকচোন কেনেকৈ তেলখিনি আমাৰ ছেপাৰেট। এতিয়া মই তাতে চাউলখিনি দি দিলোঁ। চাউলখিনি দি লৈ মই ভালকৈ লৰালোঁ। অলপ সময় চাউলখিনিক ভাজিলোঁ। চাউলখিনি ভাজা হোৱাৰ পিছত মই এতিয়া তাতে 2 কাপ পানী মই ঢালি দিলোঁ। দি পেলাই এই যিখিনি মোৰ পোলাওখিনি মই অলপ সময় পানীত উতলালোঁ। কাৰণ পানীত যদি আমি নুতলাওঁ তেনেহ'লে লগে লগে যদি ঢাকোনখন মাৰি দিওঁ, মাৰি দিলে আমাৰ যিখিনি চাউল আছে সেইখিনি বেছিকৈ সিজি যোৱাৰ বা ভাঙি যোৱাৰ বহুত বেছি চান্স থাকে। সেইবাবে আমি এনেকৈ এতিয়া ঢাকোনখন লগাই দি পেলাই মই এটা চিটি মাৰি ল'লোঁ। চাওকচোন বন্ধু বান্ধৱীসকল কিমান ধুনীয়া হৈছে মোৰ এই পোলাওখন। আপোনালোকে যদি ৰেচিপিটো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে বনাব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।